বিহুৰে বিৰিণা পাতে মনিয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনা বাও বিহু বলে বিনা বাকা পৰিৱেশটো খুব ধুনীয়া লাগিছে নহয়নে মই ক'ত আছোঁ জানেনে আজি মই উপস্থিত আছোঁ তেজপুৰস্থিত লিচু বাগানত খুব ধুনীয়া পৰিৱেশটো পাই মোৰ অলপ এনেকুৱা লাগিলে যে প্ৰাকৃতিক পৰিৱেশৰ লগত মিলাকে প্ৰকৃতিগত কিছুমান উৎসৱ বিহুটো আমাৰ প্ৰকৃতিগত উৎসৱ গতিকে বিহুৰ বিষয়ে মই দুআষাৰমান আপোনালোকৰ আগত কওঁ মোৰ মনৰ ভাৱ কিছুমান আপোনালোকৰ আগত ব্যক্ত কৰোঁ কিছুমান মই জনা কথা আপোনালোকৰ আগত প্ৰকাশ কৰোঁ আপোনালোকৰ তাৰ পৰা যাতে কিবা এটা লাভালাভ হয় গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ আচলতে মই মোৰ ইউটিউবৰ চেনেলটো বহুত দিনতে খুলিছিলোঁ ভ্লগিঙৰ কাৰণে নহয় বা তেনেকুৱা কোনো কাৰণত নহয় মই মোৰ নচাৰ যিবোৰ ভিডিঅ' আছে বা কেতিয়াবা যদি গান এফাকি গাওঁ সেই ভিডিঅ'বিলাক কৰি থ'লে মানে যেতিয়া গেলাৰীত থৈ দিওঁ ষ্ট'ৰেজ ফুল হৈ যায় কিবা কাৰণত কেতিয়াবা ডিলিট কৰিব লগা হয় সেইখিনি মই সাঁচিব নোৱাৰা হৈ যাওঁ তো ভাবিলোঁ মই ইউটিউব চেনেল এটা খুলি পেলাই তাত যদি মই থৈ যাওঁ মোৰ কেতিয়াবা যদি মোবাইলো হেৰায় বা যিয়েই নহওক একাউণ্টটো যদি থাকি যায় মোৰ ভিডিঅ'খিনি তাত সদায় কাৰণে থাকি যাব গতিকে তাত সংৰক্ষণ কৰিব পৰা মই এটা উচিত ঠাই বুলি ভাবি মই মোৰ ভিডিঅ'খিনি তাত থৈ গৈছিলোঁ এতিয়া কেইদিনমানৰ পৰা এনেকুৱা হৈছে মোৰ বিহু নাচৰ এটা ভিডিঅ' মোৰ চেনেলটোত খুব মানুহে চাইছে ইমান মৰম দিছে আদৰি লৈছে আৰু বহুত মোৰ বন্ধু বান্ধৱ মোৰ শুভাকাংক্ষী মোৰ পৰিয়ালবৰ্গ বহুতেই মোক ছাজেষ্ট কৰিছিল যে চুমকা তুমি অনলাইন বিহু নিশিকোৱা কিয় যিহেতু মই আপোনালোক সকলোৱে জ্ঞাত আৰু যোনসকলে জ্ঞাত নহয় তেওঁলোকক জ্ঞাতাৰ্থে কৈছোঁ যে মই চাকৰিত সোমোৱাৰ পিছৰ পৰা বিহুটোৰ যদিও মোৰ চৰ্চা চলি আছে মই বহুত সক্ৰিয়ভাৱে লাগি থাকিব পৰা নাই কৰ্মশালা আগতে বহাগৰ মাহত মই সদায় কৰিছিলোঁ এইবাৰো কৰিছোঁ নকৰা নহয় কিন্তু মাত্ৰ এখন কৰিছোঁ গতিকে চৰ্চাটো যদিও চলি আছে কিছুমান বস্তু পিছ পৰি ৰৈ গৈছে কিন্তু যিখিনি মই আজৰি সময় পাওঁ সেইখিনিত যদি মই ইচ্ছা কৰোঁ বা যদি মই সুযোগকণ বা সুবিধাকণ যদি মিলাব পাৰোঁ মই অনলাইনৰ থ্ৰু মই যিখিনি শিকিছিলোঁ যিখিনি শিকি বুজি মই বিহুৰ ষ্টেজত নাচিলোঁ বিহুৱতীৰ সন্মান বুটলিবলৈ মানে সক্ষম হৈছিলোঁ বা অলপ অলপ সফল হৈছিলোঁ গতিকে সেইখিনি মই শিকাৰুসকললৈ আগবঢ়াই দিব পাৰোঁ যদি মই ইচ্ছা কৰোঁ গতিকে তেনেকুৱা কিবা এটাই মই সকলোৱে কৈ থাকোঁতে প্ৰথমতে ভবা নাছিলোঁ কিন্তু এতিয়া মই তেনেধৰণে আগবাঢ়িব বিচাৰিছোঁ এটা সামান্য পদক্ষেপ আপোনালোকে যদি আঁকোৱালি লয় মোৰ ভাল লাগিব আচলতে মই কোনো বিহু বিশেষজ্ঞ নহয় আজিকালি বিহুৰ ক্ষেত্ৰত আচলতে আমুকটোৱে হয় বুলি নদি ক'বলৈ খুব দিগদাৰী হৈ যায় আপোনালোক বিহুৰ লগত জড়িত মানুহসকলে গমেই পায় যে আজিকালি নানা ঋষিৰ নানা মত নিচিনা হৈছে কোনোবাই যদি কয় এনেকৈহে ভংগীমাটো দিব লাগে আনজনে সেইটো আকৌ নাকচ কৰে কাৰোবাৰ বিভিন্নজনৰ মতে বিভিন্ন ধৰণৰ গতিকে মই এইটো নকওঁ যে মই যিটো শিকাইছোঁ সেইটো সত্য আৰু শুদ্ধ লাগি ধৰিছে সেইটো মই নকওঁ মই আগতেই কৈছোঁ মই বিহু বিশেষজ্ঞ নহয় কিন্তু মই 6 বছৰ বয়সৰ পৰা বিহু নাচিবলৈ আৰম্ভ কৰিছোঁ সেই বিহু নাচিবলৈ আৰম্ভ কৰাৰ আগত আচলতে মই 3টা বছৰ কেৱল শিকিছোঁ মোৰ উদ্দেশ্য কেতিয়াও প্ৰতিযোগিতাত স্থান পাবলৈ নাছিল মই সেইটো কাৰণে কোনোদিন নাচ শিকা নাই কিন্তু আজিকালি দেখা গৈছে বিশেষকৈ অভিভাৱকসকলে সৰু সৰু ল'ৰা ছোৱালীবিলাকতো এনেও নিমাখিত তেওঁলোকৰ মনলৈ তেনে চিন্তা ভাৱনা নাহে কিন্তু অভিভাৱকসকলে মই অনুৰোধ কৰিছোঁ তেওঁলোকে এনেধৰণৰ মানে চিন্তাধাৰা এই কণ কণ মইনাহঁতৰ মনত সোমোৱাই নিদিব যে আমি কেৱল প্ৰতিযোগিতাত নামিবলৈহে বা ষ্টেজখনত উঠিবলৈহে বা সৰু বিহুৱতী নাচিবলৈ বা বৰ বিহুৱতী প্ৰতিযোগিতা কৰিবলৈহে আমি শিকিব লাগে নহয় আমি নিজে জানিবলৈ শিকিব লাগে যিটো মই কৰিছিলোঁ মই প্ৰথম 3টা বছৰ কেৱল শিকিছোঁ প্ৰথমতে অকল চাপৰ শিকিছোঁ তাৰপিছত অকল কঁকাল ভাঙিবলৈকে শিকিছোঁ তাৰপিছত ভংগীমাবোৰ শিকিছোঁ কিন্তু এইটো যে আমি দিওঁ কিয় দিওঁ এইটোৰ অৰ্থটো কি বা কঁকালখন যে ভাঙিছোঁ হাতখন কিমান জোখতনো ৰাখিব লাগে কঁকালটো কেনেকৈনো ভাঙিব লাগে বা ভৰিখন যেতিয়া আমি মানে পদচালনাটো কৰোঁ কেনেকৈনো কৰিব লাগে গ্ৰামাটিকেলি প্ৰেক্টিকেলি থিয়ৰিটিকেলি মই কেৱল শিকিছোঁ শিকি কিছু আয়ত্ত কৰাৰ পিছতহে মই প্ৰতিযোগিতাৰ জগতখনলৈ আগবাঢ়িছোঁ গতিকে আপুনিও আপোনাৰ সন্তানসকলক তেনেদৰে আগবঢ়াই লৈ যাওক চাব
এই দিশটোত সফল হ'বলৈ বেছি পৰ নালাগে। গতিকে মই বহুত কথাখিনি দীঘলীয়া হৈ গৈছে, এইটো ক'বৰ কাৰণেই কৈছোঁ যে মই যিখিনি শিকিছোঁ সেইখিনি মই আপোনালোকলৈ আগবঢ়াম, এনেকুৱা নহয়। গতিকে এতিয়া মই প্ৰথম আৰম্ভণিটো কৰিবলৈ লৈছোঁ। মই খুব দীঘলীয়াকৈ একো নিশিকাওঁ, দীঘলীয়াকৈ শিকাবলৈ হ'লে এটা ভিডিঅ'তে গোটেই বস্তুখিনি শেষ হৈ যাব, অকণমান শিকাম। এতিয়া বিহুৰ ক্ষেত্ৰত আমাৰ প্ৰথম আৰু প্ৰধান ভংগীমাটো হৈছে আমি যেতিয়া দুইখন হাত কঁকালৰ পিছফালে দিওঁ, এনেকৈ দেখিছেনে? আমি কঁকালৰ পিছফালে দুইখন হাত দি যেতিয়া কঁকালটো ভাঙোঁ, 1 2 1 2 1 2 1 2 3 4 5 6 7 8 এই হাত দুখন পিছলৈ দি কঁকালত দিয়া ভংগীমাটোৱে বিহুৰ প্ৰথম আৰু প্ৰধান ভংগীমা। এইখিনিতে এটা কথা, আমি হাত দুখন কেনেকৈ দিম, কোনখিনিত দিম, মই এইমাত্ৰ দেখুৱালোঁ আপোনালোকক। হাতখন আমি এনেকৈ দিম, এই হাত দুখন লগ লাগিব আৰু মাজৰ অংশখিনিয়ে পানখিলাৰ নিচিনা যিটো শ্বেপ হৈছে, যিটো আকৃতি হৈছে, সেইটো গঠন কৰিব পাৰিব লাগিব। কিন্তু আজিকালি নাচনীবিলাকে কি কৰে, নিজৰ সুবিধাৰ্থে হাতখন এইখিনিৰ পৰা লাহে 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 লৈ আহি কঁকালৰ এইখিনিত ৰাখে দুইফালে। মন কৰিবচোন, যিসকলে বিচাৰত বহে তেওঁলোকে হয়তো কথাটো নিশ্চয় মন কৰিছে যে এইখিনিত দিন আছে। গতিকে আমাৰ বিহুৰ সেই ভংগীমাটোৰ বৈশিষ্ট্যটো নৰল, বৈশিষ্ট্যটো ভাঙি গৈছে কোনোবাখিনিত। কিয় কৰে নাচনীসকলে? হাতখন যেতিয়া আমি দুইখন হাত লগাই দিওঁ, আমাৰ বাউসী দুটা টান খায়, দেখিছেনে আপোনালোকে? বাউসী দুটা টান খায়, বাউসী দুটা টান খোৱাৰ ফলত অলপ কষ্ট অনুভৱ হয় তেনেকৈ নাচিবলৈ। আমি কঁকালো ভাঙিম, হাতখনো পিছলৈ দিছোঁ, বাউসী দুটাও টান খাইছে, কষ্ট হয়। আমি যেতিয়া হাতখন আগুৱাই লৈ আহিম, খুব আলাসতে আমি নাচিব পাৰোঁ। কঁকালখন কমকৈ ভাঙিলেও হয়, বাহুটো ভাং খায়, হয়নে? গতিকে আমি সহজ কৰি নাচিব নালাগে। আমি আমাৰ বিহুৰ বৈশিষ্ট্যটো ৰক্ষা কৰি ভংগীমাবিলাক প্ৰকৃতাৰ্থত যেনেকুৱা সেইমতেই ৰাখি পেলাইহে আমি বিহু নাচখন পৰিৱেশন কৰিব লাগে। কষ্ট কৰিলে আমি যেনেকৈ ফলবিলাক ভাল পাওঁ, তেনেকৈ ভংগীমাৰ ক্ষেত্ৰতো আমি যদি কষ্ট কৰি নাচোঁ, আচলতে ভংগীমাটো যেনেকুৱা যদি তেনেকৈয়ে দিওঁ, তেতিয়াহ'লে দেখাত শুৱনি হয় আৰু শুদ্ধ হয়। গতিকে মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে যিসকল নশিকাৰুৱে এই ভিডিঅ'টো চাই আছে, তেওঁলোকে মই আশা কৰিছোঁ আজিৰ পৰা যদি এইটো ভুল কৰিছিল তেওঁলোকে নকৰিব। কঁকালত হাতখন ৰাখিলে দুইখন হাত তেনেকৈয়ে ৰাখিব, লগ লগাই পেলাই মাজত পানখিলাৰ নিচিনা আকৃতিটো হ'ব লাগিব। কেতিয়াও নাচৰ সুবিধাৰ্থে ভাগৰ লাগিছে বুলিয়ে যাতে আমি হাতখন এইখিনিলৈ লৈ নাহোঁ। যদি প্ৰকৃতাৰ্থত তেওঁ এগৰাকী বিহুৱতী হয়, এনেকৈ নাচিলে খুব বেয়া দেখোঁ, মই বেয়া দেখোঁ। যদি ভগৱানৰ কৃপাত মই বিচাৰৰ আসনত বৰ বেছিকৈ বহা নাই, এখন দুখনত বহিছোঁ, যদি ভৱিষ্যতলৈও তেনেকুৱা আসনত থাকোঁ, মই কিন্তু এইটো সম্পূৰ্ণ বিৰোধিতা কৰিম। আজিলৈ ইমানেই। আৰু এটা বেলেগ ভিডিঅ'ত মই আৰু কিবা শিকাবলৈ চেষ্টা কৰিম যিখিনি মই শিকিছিলোঁ। গতিকে আপোনালোকে চাই থাকিব আৰু মোক মৰম দি যাব।